তো হে ফ্ৰেণ্ডছ আৰু এটা নতুন ভিডিঅ' লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু মোৰ লগত আছে বিকি ভাই। তো বিকি ভাই আৰু মই যাই আছোঁ খানা এটাৰ বজাৰ কৰিব, মানে কি খানা সি দিয়াৰ কথা আছিল, মানে কি যিটো এখন গাড়ী লৈছে বুলেৰো, মোটামুটি আজি প্ৰায় একমাহ মানুহ হৈ গ'ল। কিছুমান প্ৰব্লেমৰ কাৰণে গাইজ দিব পৰা নাছিল, তো সেইটো কাৰণত আজি খানাটো হৈ যাব। তো মানে কি আজি কিবা কিবি বজাৰ আনিব যাই আছোঁ, আপোনালোকে চাই থাকক ভিডিঅ'টো। গাইজ এতিয়া আমি পালোঁ কান্দুলিমাৰা পথাৰ, এইফালে চাব পাৰে গাইজ, এইফালে এখন পাহাৰ আছে। তো গাইজ চাংখাৰীৰ ওচৰতে হয় জেগাখিনি, আৰু ফটো তুলিবৰ কাৰণে কি ধুনীয়া প্লেচ। তো গাইজ চাওক, যদি চাংখাৰীত আমি 10 বাৰ আহোঁ তাৰে 9 বাৰে গেট ফুট থাকে অৱস্থা গাইজ। এনেকৈ ৰ'দতো ৰখিব লগা হয় কেতিয়াবা। তো গাইজ চাংচাৰী পালোঁ আমি, এতিয়া আমি অলপ মাংস আনিব যাম মাংসৰ দোকানত। তো বলক তালৈ। দোকানী মালিক চালিক নাই নেকি ইয়াতে? তাৰমানে কি ডুবাইৰ দৰে চিষ্টেম কৰিব খুজিছে নেকি? তাৰমানে পইচাটো থৈ যায় দিবে দিছি আৰু, মানে মালিকটো আহি নাই দেখোঁ, ক'ত বা গৈছে। তো বেলেগ এখন দোকানত যাওঁ আমি এইবাৰ। গাইজ মানে কি আমাৰ লগৰে দুজন আছে, বাপুতি আৰু হেৰি, সিহঁতক আমি ইয়াতে লাগ কৰি ল'লোঁ। সিহঁতৰ লগত অলপ মানে কি মাংসৰ দোকানত যাই আছোঁ বজাৰ কৰিব। তো বলক তালৈ আকৌ যাই থাকোঁ। এতিয়া চাওঁ CRP বহি আছে মাংসৰ দোকানৰ আগত, এইফালে মাংস ল'ম আমি। গাইজ মাংসটো আমি লৈ ল'লোঁ, দাদাই ভৰাই আছে। হ'লি আৰু যাওঁ আৰু। তো গাইজ যিহেতু গধূলি হ'ল, ঘৰটো যাম আৰু, মানে কি ইয়াৰ লগত অহাৰ আগত এটা চৰ্ত আছিল, কিবা খুৱাম বুলি। সেই চৰ্তটো আছিল বিৰিয়ানী বা মানে কি ৰোল খোৱাৰ কথা আছিল। তো কি বা কৰে এতিয়া দেখা পাম, মানে কি আপোনালোকেও দেখা পাব। তো চাই থাকক ভিডিঅ'টো। তো গাইজ তাৰমানে কি ইয়াৰ বোলে পইচা নাই বজাৰ কৰাতে, পইচাটো। তো সি এতিয়া মানে কি মোক খুৱাব নোৱাৰে, তো মই হ'লেও ময়ে খুৱাওঁ। তো কিবা কিবি অৰ্ডাৰ দিছোঁ, আহি আছে। আৰু ৰেষ্টুৰেণ্টখনো দেখাই আছোঁ আপোনালোকক ধুনীয়াকৈ। তো আগে অৰ্ডাৰটো আহক, খাই দি লওঁ, তাৰপিছত দেখাই আছোঁ আপোনালোকক। গাইজ খানাটো আহি গ'ল, এই মানে কি আমি ৰোল অৰ্ডাৰ দিছিলোঁ, আহি গ'ল। এতিয়া খাই দি লওঁ, তাৰপিছত লগ পাই আছোঁ। হৈ গ'ল আৰু এইখনে হৈছে ৰেষ্টুৰেণ্ট। তো চাব পাৰে বাছৰ ভিতৰতো মানে ৰন্ধা বঢ়া গোটেইখিনি, আৰু ইয়াতে খোৱা লোৱাখিনি ইয়াতে। আৰু ৰেষ্টুৰেণ্টখনৰ নাম হৈছে গুৱাহাটী এক্সপ্ৰেছ। তো আপোনালোকে যদি কোনোবা আহিব বিচাৰে, ইয়াত ধুনীয়া খানা চানা ধুনীয়া বনায়, মানে কি সঁচাকৈ বহুত মানে কি টেষ্টি হয়। তো আহিব পাৰে আপোনালোকে, তো আহক। আৰু মানে কি এখন মোৰ বন্ধুৰে হয় ৰেষ্টুৰেণ্টখন, আপোনালোকক দেখাই আছোঁ, তাৰ লগত কথা পাতি আছোঁ। তো বলক। তো গাইজ মোৰ লগত আছে মানে কি ৰেষ্টুৰেণ্টৰ মালিক মৃদুল ভাই। তো কি অলপ কৈ দিব ৰেষ্টুৰেণ্টখনত কি মানে গোটাইখিনি পায় নেকি, ইয়াতে অল আইটেম পায় নেকি? মানে কি চাইনিজ আইটেম হওক, যিকোনো আইটেম পায়। বাকী ইয়াত ম'ম' পাব, চাওমিন, ফ্ৰাইড ৰাইচ, পকৰা এইবিলাক আৰু কি য'তে ত'তে নিব পাৰিম নে? ধৰি লওক ক'ৰবাত যদি কি বাৰ্থডে হয়, মানে কিবা কিবি লাগে, তো গোটাইখিনি নিব পাৰিম নেকি? তেনেকৈ মানে পাৰি, যদি সুবিধাৰ ঠাই হয়, মানে এনেকৈ নিব পাৰি, যদি কোনোবা কণ্টেক্ট কৰে বা এনেকুৱা ঠাই আৰু। তো গাইজ মই আপোনালোকক ডিছক্ৰিপশ্যনত লিংকটো মানে কি নম্বৰটো দি দিম। আৰু যদি কোনোবা খাব ইয়াত আহিব বিচাৰে, তো আহিলে হ'ল, ধুনীয়া টেষ্টি হয় গাইজ। তো আহক। আৰু গাইজ এতিয়া আমি ডাইৰেক্টটো ঘৰলৈ যাওঁ, আৰু খানাৰ কাৰ্যসূচীত লগ পাই আছোঁ। তো বলক তালৈ। 2000 years later. এইফালে খানাৰ প্ৰগ্ৰেম হৈ আছে, তাৰপিছত এইফালে আছে মাংস, মানে ধুই ৰেডি কৰা আছে। তাৰপিছত এইফালে পেজ আৰু আলু চালু ৰেডি কৰা আছে। আৰু তেখেত স্পেচিয়েল ৰান্ধনি হয় আমাৰ। তো গাইজ আমাৰ লগত কেইখনমান বেলচি আছে, আৰু যদি কাৰোবাৰ খোৱা লোৱাটো সুবিধা হয়, তো কেইখন ব্যৱহাৰ কৰিব পাৰে। তো গাইজ আজিৰ ভিডিঅ'টো এইখিনি আছিল। মানে কথাটো হ'ল কি, তাতে মানে মোটামুটি 20-30টামান চলি মানে খানাটোত হৈ গ'ল। তো সেইটো কাৰণত অলপ ভিডিঅ'টো বনোৱাত মানে কি প্ৰব্লেম হ'ল। আৰু লগতে তাতে সৰু চলি আছে, পঢ়া পাতি কৰি আছে, তো সিহঁতৰো ডিষ্টাৰ্ব হয়। তো সেইকাৰণে আৰু ভিডিঅ'টো নবনালোঁ। এইটো ভিডিঅ' এইখিনি আছিল। যদি ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰখিনি কৰি দিব, আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো ধন্যবাদ। আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে। তো আজিলৈ বাই।